নমস্কাৰ, মই দিশাই আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো কেনে পাইছে আমাৰ ভিডিঅ'বোৰ চাই আছে চাগে নিশ্চয়। আৰু আজি টাউন যাবলৈ ওলাইছোঁ। চ' দলত সোমাম, দলত বন্তিয়ে শৰাই দিব। ক'ত কি কৰোঁ আজি দিনটো চাই থাকিব। চ' টাউনলৈ যাবলৈ ওলাই আহিলোঁ। এতিয়ালৈকে টেম্পু এখনো নাই ৰাস্তাত, সেইকাৰণে ধুনীয়াকৈ ৰখি আছোঁ। এয়া মা ৰখি আছে, খং উঠিছে, মানে 12টা বাজি গ'ল, এতিয়ালৈকে টেম্পু চেম্পু পোৱা নাই। এইফালে চাই দিয়া, হাই কৈ দিয়া। মিউট হাই। চ' আজি শৰাই দিবাগৈ, এতিয়ালৈকে যাবই পৰা নাই, টেম্পু নাই, হয়নে? বহুত দিনৰ পৰা দিমকৈ আৰু আজি দিয়াটো হৈছে। তলা এতিয়াচোন টেম্পু চেম্পু একো নাই, কিহত যাম আৰু আজি। হ'ব বাৰু সেইটো হয় নাই। তাৰপিছত আজি ক'ত ফুৰিম মেলিম চবখিনি দেখাম, চাই থাকিব আৰু ন। ক'তনো ফুৰিম আৰু, দলৰ সেইডোখৰহে দেখাব পাৰিম আৰু। অঁ বাকীটো আমাৰ এতিয়া সাৰথি নাই আমাৰ লগত, গতিকে ঠিক আছে, চাই থাকক ভিডিঅ'টো। খোজকাঢ়ি আহি আছোঁ, গাড়ী এতিয়ালৈকে পোৱাই নাই, দেখিবলৈও পোৱা নাই টেম্পু চেম্পু। চব খোজকাঢ়ি অকণমান দূৰ আগবাঢ়ি আহি আছোঁ। মা ভৰি বিষৰ কাৰণে খোজকাঢ়িবও বেছি টাইম নোৱাৰে। চ' মানে লাহে লাহে খোজকাঢ়ি আহি আছোঁ আৰু খোজকাঢ়িয়ে যাওঁগৈ একেবাৰে। ত' ব'লকচোন গৈ থাকোঁ, কিবা পালে আপোনালোকক জনাম। ফাইনেলি বেটেৰী এখন পালোঁ আৰু এতিয়া বতৰটো বেয়া যে ডাঙৰ হৈ গ'ল। এইখন দেখিলে বেছি নচিনা এনেকুৱা গৈ থাকোঁ। ইমান ধুনীয়াকৈ আছে হেৰিখনত পৰ্দা চৰ্দা লগাই থোৱা আছে ন? নাই তেতিয়া আগত নাই পোৱা। মন্দিৰে কেমেৰাটো মোৰ ভাল নহয়, হ'লেও বনাইছোঁ আৰু। আমি টাউন আহি সোমালোঁ, পালোহি। তোমালে ভাল আছে, কৰি দিয়া। কেমেৰা বেয়া আছে। বিষ্ণুদৌল নহয়, সেইটো দেৱীদৌল, সেইটো শিৱদৌল। বিষ্ণুদৌল আছে পিছফালে। এক পাক ঘূৰি দিম আমি। অঁ ঠিক আহিছে নে? এতিয়া সোমামগৈ, ইয়াত চাকি ধূপ লৈছোঁ। ইয়াতে চাকি জ্বলাই, কিন্তু আমি প্ৰথমতে শৰাইখন দি আহোঁ ভিতৰত। এতিয়া বাহিৰতে চাকি দিব লাগিব, চাকি তাকি চব লৈ হৈ গ'ল, কিন্তু এতিয়া ভিতৰত শৰাইখন দিব লাগিব। তো শৰাইখন ভিতৰত দি আহোঁগৈ, তাৰপিছত দেখাই আছোঁ। একদম ভিতৰলৈ কৰিব নিদিয়ে, মই এনেই অকণমান দেখাই দিছোঁ আৰু। তো ভিতৰত শৰাই দি আহিলোঁ, আৰু এতিয়া মই চাকিখন বাহিৰত জ্বলাই লওঁ। টেং বজাব, মই বজাব পৰা নাই। ধূপ চাকি জ্বলাই হৈ গ'ল, আৰু এতিয়া মাহঁতৰ ফটো চেশ্যন চলি আছে। মায়ে মামীয়ে একদম পজ দি ফটো উঠি আছে। অঁ মায়ে নাৰিকল এক পাক দেখাই দিছোঁ। আৰু ইয়াৰ পৰাই গৈ আমি বজাৰত সোমাম আৰু অকণমান বজাৰ কৰিম। চাই থাকিব ভিডিঅ'টো। এতিয়া অকণমান ফুৰিব যাম, বৰষুণ যদি দিয়ে নহয়, এনেকৈ ছাতি ধুনীয়াকৈ ছাতি এটা বনাইছে। বৰষুণ পৰিলে ৰ'দ পৰিলে ইয়াত
মন্দিৰ চন্দিৰখিনি দেখামগৈ সেইফালে দেৱীদৌল আছে এতিয়া অলপ চলপ ভাঙা ভাঙি হৈ গ'ল হ'লেও মই তোমাক দেৱীদৌল চন্দিৰ সেইদিনাখন দাদাৰ লগত আগতে দেখাইছিলোঁ তথাপি আজি আকৌ এবাৰ দেখাই দিম আৰু মোক দেখাবানে অঁ ঠিকেই মই ইয়াৰ ছোৱালী নহয় যে জন্ম ইয়াতে হেৰি নহয় তথাপি মোক দেখাবা না মোৰ ফ্ৰেণ্ডছখিনিক দেখাওঁ আৰু অ'কে অ'কে দেখি পোৱা নাই বা দেখাম সকলো চাই ভাল লাগিব ন নিজৰ জেগাখিনি চাইও ভাল লাগে ন হয় দিয়া আমাৰে ভাল লাগে নহয় কেতিয়াবা আমাৰ দেখায়ো ভাল লাগে সেইটোৱে যাওঁ এতিয়া আমি বিষ্ণুদৌল চালোঁ লেটছ গ' আপোনাৰ চাইডবোৰ ভাঙা ভাঙি হৈ আছে অলপ কিন্তু আগতে এইখিনি বহুত ধুনীয়া হৈ আছিলে মানে গুহা এয়া গণেশ মাজে মাজে পিৰিটিও চলি আছে চাইডত সেইবোৰ নেদেখাওঁ দেই বেয়া কথা বেয়া কথা সেইবোৰ নেদেখাওঁ এয়া হ'ল আমাৰ বিষ্ণুদৌল এইবিলাক ধুনীয়া আছিলে এতিয়া আকৌ ধুনীয়া কৰি দিব বাৰু এইখিনি অলপ মানে মেৰামতি চলি কিন্তু আছে তথাপিও আৰু আগৰ নিচিনা নহয় আৰু এইফালে আছে বৰপুখুৰীটো বৰপুখুৰীলৈ এতিয়া যাবলৈ যোৱা নেকি এপাক আমি চেণ্ডেল পিন্ধি নাই চেণ্ডেল যে পিন্ধি নাহিলোঁ নহয় বেলেগ এদিনা দেখাম দিয়া নহয় আকৌ সৰস্বতী পূজাৰ দিনাখন অঁ ঠিক আছে এইফালে আছে দেৱীদৌল আমি দেখালোঁ বিষ্ণুদৌল এতিয়া আমি যাওঁ দেৱীদৌলৰ পিনে ন দেৱীদৌল খালী ভৰিয়ে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ আমি মোবাইলটো জুনুক 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 কৰি হেৰাবা যে তুমি সেইকাৰণে ভালে হৈছে নেহেৰুৱা এতিয়া মানে আগতো এদিন আহি দেখাইছিলোঁ নাভাবিব যে এজনী একেটা ভিডিঅ'কে বনাই থাকে পায়েলটো যেতিয়া বনাবলৈ দিছোঁ নহয় মই বনোৱা মানুহজনক কৈছোঁ যে মোৰ পায়েল বাজিব লাগিব মই তেতিয়াহে পিন্ধিম সেইকাৰণে বজাই দিছে টিঙা অকণমান বেছিকৈ দি দিছে এতিয়া আমি চামগৈ দেৱীদৌল ব'লা আজি তুমি দেখুওৱা দেৱীদৌল মোক দেখি দেখি মানুহবোৰে আমনি লাগিছে অকণমান বেলেগ মোক দেখিলে চাব ন মই ইমান ভালকৈ নাজানো তথাপি আৰু মানে দৌলটোৰ কথা নাজানো বুলি নহয় আৰু এই ক'ব মেলিব নাজানো এয়া হৈছে দেৱীদৌল সেয়া ইয়াতো বহুত চেঞ্জেছ হ'ল এইফালে আছিলে তোমাৰ শনি মন্দিৰটো এতিয়া শনি মন্দিৰটো নাই নাই এতিয়া উঠাই দি পেলাই এই দিখৌ দলঙৰ ওচৰলৈ লৈ গ'ল চিন্তা কৰিব নালাগে তালৈ যাব পাৰিব ব'লা গৈ আছোঁ বৰ্তমান মই গৈছোঁ আৰু চাই থাকোঁতে আমাৰ ৰাইজ সকলো যাব আৰু মানে গৈ থকা নিচিনা ফিল হ'ব খালী ভৰি দেই সেইকাৰণে য'তে ত'তে ভৰি দিব পৰা নাই এয়া হ'ল দেৱীদৌল এয়া দেৱীদৌলৰ ভিতৰত এইয়া চাই দেৱীদৌল এইফালে কোৰ্টখন আছে এইখন কোৰ্টখন আছে কোৰ্টখন সেইফালে পুখুৰীটো নহয় এইফালে কোৰ্ট আছে সেইফালে যাদুঘৰটো আছে যাদুঘৰটো বেলেগ এদিন কেতিয়াবা দেখাম আৰু যাবলৈ মনটো আছিলে কিন্তু আমাৰ বজাৰ চজাৰ আছে আৰু এঠাইত ফুৰিবলৈ যোৱা কথা আছে মানে ভাতৰ নিমন্ত্ৰণ আছে তো যাওঁ এইয়া বজাৰটো ইণ্টাৰেষ্টিং হ'ব আজি চাই থাকিব কি কি কিনো আজি আৰু মাক আৰু মানে একদম লুটিম আৰু আমি দুজনীয়ে সৰস্বতী পূজাৰ স্পেচিয়েল কি লওঁ চাব আৰু আপোনালোকে এয়া চ' আমি এতিয়া দৌলৰটো চবেই দেখালোঁ বিষ্ণুদৌলটো দেখালোঁ দেৱীদৌলটো দেখালোঁ শিৱদৌলটো দেখিলে যিমান পাৰোঁ দেখাইছোঁ আৰু এতিয়া আমি মানে মায়ে ফোন কৰি আছে যে সোনকালে কাৰণ আমাৰ নহয় আজি এটা মানে স্পেচিয়েল কাম আছে কামটো কি গম পাইছেনে গম পালে অলপ পূজাৰ কাৰণে অলপ প্ৰিপেৰেশ্যন চলাম বুলি ভাবিছোঁ মাক আজি লুটিম বুলি ভাবিছোঁ চাই থাকক আমি গোটেই লুকটোতো নেদেখাওঁ এতিয়া বাৰু কিন্তু কি কিনো নিকিনো হয়তো দেখাব পাৰোঁ টুইষ্ট থাকিব অ'কে বাই আৰু এইটো চাইডে চাকি জ্বলোৱা পৰ্বটো দিছে এইফালে চাকি জ্বলাইছে এতিয়া সকলোখিনি কাম সামৰি যাবলৈ ওলাইছোঁ কৈছিলে নহয় তাই বজাৰলৈ যাম বুলি তো প্ৰথম এতিয়া দৌলৰ পৰা ওলাই বজাৰৰ পৰা আহোঁগৈ বজাৰখিনি কৰি লওঁগৈ বজাৰখিনি কৰিয়ে খানা খাব যাওঁ তো চাই থাকক ভিডিঅ'টো বৰ লেতেৰা হ'ল দেখোৱা আজিকালি পূৰা ধূলি হ'ল বেয়া ভোক লাগিছে এতিয়া একো নোখোৱাকৈ দৌললৈ আহিছিলোঁ নহয় এতিয়া খাই লওঁগৈ প্ৰথমতে গৈ লৈ তাৰপিছত বজাৰ কাপোৰ কিনিমগৈ মায়ে গমেই পোৱা নাই দোকানত গৈ সোমোৱাই দিমগৈ
আৰম্ভ কৰিয়ে দিওঁ আৰু এতিয়া আমি পেট পূজা কৰিব আহি গ'লোঁ কাৰণ একো নোখোৱাকৈ খাব কাৰণে এতিয়া ধুনীয়াকৈ খাই লওঁ ফুচকা অৰ্ডাৰ দি আহিছে দিমেই কাপোৰ চালোঁ একো পচন্দ নহ'ল কেইবাখিনিও ঘূৰিলোঁ কিন্তু পচন্দ নাই লোৱা কাৰণে আপোনালোকক নেদেখালোঁ কিন্তু আকৌ আহিমগৈ এতিয়া মানে আমি য'ত ফুৰিব আহিছোঁ তাত মানে আণ্টিহঁতে ভাত খাবলৈ ৰখি আছে ত' আণ্টিহঁতৰ লগত ভাতকেইটা খাই লওঁগৈ খাই আকৌ আহিম তেতিয়া আপোনালোকক দেখাই দিম কিমান কাপোৰ ভণ্টি বেচেৰীজনী ৰখি আছে গেটলৈ চাই ভোকতে আমাৰ অহা দেৰি হৈ গ'ল একচুৱেলি দললৈ আহিলে বুলি ক'লে আমাৰ দেৰিয়ে হয় মানে তাতে শৰাই চৰাই দিওঁতে অকণমান টাইম লাগিলে আকৌ ইফালে দেখাওঁতেও ফটো চটো মাৰো ন অকণমান তাতে দেৰি হৈ গ'ল আণ্টি একদম ৰখি আমনি লাগিছে চাই আছে এই আহিলোঁ আৰু আণ্টি একদম ধুনীয়াকৈ ফুল ৰুই থৈছোঁ মজাকৈ মানুহ চানুহ বকে ইমান নাথাকেতো অঁ সোমবাৰে থাকে অলপ অঁ লাল সেই মৰ্যা শাক দিছে ইমান ধুনীয়াকৈ কৰিছে ফুলখিনি দেৰি হ'ল কিন্তু মন্দিৰটো ওলাইছে দলৰ নিচিনাকৈ আণ্টিহঁতৰ 25th এনিভাৰ্চাৰী ফটো একদম যিমানখিনি ফটো আছিলে আণ্টি আংকলৰ আৰু এইটো হৈছে ৰাজাদাৰ লগৰী ৰাজাদা মানে হ'ল আমাৰ তেখেতৰ বন্ধু এক সৰুৰ পৰা একদম ক্লাছ 1ৰ পৰা নাৰ্চাৰীৰ পৰা একেলগে পঢ়া আৰু এইটো তাৰ লগৰীটো এইটো আকৌ মোতকৈও বেছি ডাঙৰচোন কিমান ডাঙৰ বা মোতকৈও ডাঙৰ দাদাই মোক অকণমান সৰু ফুটিয়াই পালে ৰাজাদাই ইমান ডাঙৰজনী পালে হাই আমি দুজনী সখীয়ে হ'ম আৰু দেই ঠিক আছে দেখিলে দিব লগৰী জনী এজনী সখীয়নী হয় আৰু আমাৰ সখীয়নী পিংকি তাইৰ নামটো মই দিছোঁ মানে তাইৰ নামটোৱে দেহাটোৱে মিলি থাচোন তাই ভৰিকেইটা চাচোন তাই ভৰিকেইটাই মোৰ দুটা ভৰি মিলালেও নহ'বগৈ এতিয়া জল্দি খাই লওঁগৈ আণ্টিয়ে কৈছে একদম ধুনীয়া খানা বনাই দিছে পূৰা থুচি লওঁগৈ আধি মোক ভাল বস্তু দিবা আকৌ বিয়া হৈ অহাৰ পাছত তোমাৰ হ'ব দিয়া দিম বাৰু মই দিম হ'ব দিয়া কিবা এটা দিম আৰু ফুলি চেন কিবা এটা পালে কিনা খানা দিছেহি আৰু কৰি ভাজি এতিয়া মামীয়ে খাবলৈ ৰখি আছে মামীয়ে মানে ভীষ্ম প্ৰতিজ্ঞা কৰিছিলে মাংস নাখাওঁ বুলি কিন্তু আজি কৈছোঁ যে প্ৰতিজ্ঞাটো কাইলৈৰ পৰা খাব এইফালে মা ৰখি আছে মাক গালি পাৰিছে মাংস নাখাবলৈ কিন্তু খাব লাগিব এয়া খেতে বহি আছে একদম পজ দি ভাত খাব দেখাই দিয়া টেবুলৰ ওপৰত এয়া একদম তাই সকামৰ খাবলৈ আহিছে যেনিবা ভৰি চৰি তুলি বহিছে একেবাৰে মামাহৰ নিমন্ত্ৰণ দিছে তাতোতো মাংসই আনিব আমি মানে বিহু দিনাখনৰ পৰা নিমন্ত্ৰণকে খাই আছো ভালহে আকৌ বিয়া হৈ যোৱা ছোৱালী যেনেকে ফুৰে মই তেনেকে আপোনালোকৰ ভাত খাই উঠোতে মানে টাইমটো হৈয়ে যাব দেখোন খানা পিনা খাব লাগে ইহঁতি খানা পিনা আণ্টিয়ে ঘৰতে বনোৱা দৈ খাইছোঁ বেলেগ টেষ্টি একদম আণ্টিৰ লগত বহুত দিনৰ পুৰণা বস্তু এটা দেখিছোঁ চাব দে হেল্ল' অঁ ক'ৰ পালেহি অঁ গৈ আছোঁ দেই ফোন এটা কৰি লৈছোঁ আকৌ ফোনটো ধৰিব আকৌ ইমান ধুনীয়াকৈ ফোন কৰিছোঁ মই হেল্ল' অঁ কোৱা ভাত খালা নে তুমি ঘৰতে আছা নহয় গৈ আছোঁ থৈ দিওঁ ফোনটো পা দেউতাও পালেহি বহক নিজৰ ঘৰ আৰু মুখ চুখ ফুলাই আহিছে যে খং উঠিছে আমাৰ এই ছোৱালীজনী দেৰি কৰিলে আকৌ গম পাইছে না আমি আজি খোজকাঢ়ি আহিলোঁ নহয় ৰংঘৰ চাৰিলৈকে এতিয়া আণ্টিহঁতৰ ঘৰৰ পৰা ওলাইছোঁ আমি এতিয়া বজাৰলৈ যাওঁ
জোতাযোৰ পিন্ধা নাই যে দিয়ক সোমাই লওক ভালকৈ এতিয়া যাওঁগৈ এয়া আন্টিয়ে ধুনীয়াকৈ আন্টিয়ে খোৱালে বোৱালে আমি খালোঁ আৰু এতিয়া যাওঁগৈ আহিবা আকৌ আমি যাব আকৌ ভাত খাবলৈ যাম নহয় আমি থাকোঁতে যাব তাই থাকোঁতে যাব মই থাকোঁতে যাব গৈ থাকোঁ এতিয়া A few moments later. চাইছোঁ এইযোৰ চাইছিলোঁ এতিয়া কোনযোৰ লওঁ এতিয়া আপুনি ভাল ভালবোৰ সোমোৱাই থৈ দিছে বেয়া বেয়াবোৰ উলিয়াই দিছে আৰু দামটো বহুত দাম কৈ দিছে আৰু ধুনীয়াকৈ মায়ে এযোৰ পচন্দ কৰি দিছে বেয়া লগা নাই কাপোৰযোৰ কিন্তু দামটো আকৌ বহুত বেছি কৈছে নহয় আকৌ ইমান দামত ল'ব নোৱাৰোঁ নহয় এদিনৰ কাৰণেহে পিন্ধিম আৰু কাপোৰ চাপোৰ লৈ হোৱাৰ পিছত এইফালে ৰূপসজ্জা চলিছে আমাৰ ভণ্টিয়ে চুলি কাটি আছে এইফালে চ' পাৰ্লাৰখনৰ এইফালে মালিকনী এয়া বহি আছে আৰু এইফালে মা বহি আছে আৰু এইখিনি চুলি কাটি আছে আৰু ময়ো অলপমান চুলিখিনি স্পা কৰি ল'লোঁ আৰু পূজা বুলি অকণমান ষ্টাইল দিম বুলি ভাবিছোঁ কৰি আছে চুলি কাম বজাৰৰ পৰা আহি পালোহি দুইজনে চুৱেটাৰ পিন্ধি নগ'লোঁ ঠাণ্ডাত অৰ্থকা কপি কপি আহিছোঁ তেনেকৈ আহিছোঁ তাতে কি খাই আহিছোঁ পাণ এখন ভৰাই আহিছোঁ গৰম লাগক বুলি তাৰপিছত আহি পাইছোঁহি আকৌ এটা ভাত খোৱা নিমন্ত্ৰণ আছে আজি আকৌ ভাত খোৱা নিমন্ত্ৰণ আছে আজি মানে মোৰ মাজু মামাহঁতৰ ঘৰত ভাত খাবলৈ মাতিছে সেইদিনা সৰু মামাহঁতৰ ঘৰলৈ পৰহিলৈ মাতিছে মানে আমাৰ অকল নিমন্ত্ৰণে আৰু ন অকল দিনে ৰাতিয়ে নিমন্ত্ৰণ ঘৰত ভাত বনাবলৈ পোৱাই নাই বৰ ভাল পাইছোঁ ৰেহাই হৈছে কিন্তু লগতে আমি আলহীকো বনাই বনাই খুৱাইছোঁ নহয় আকৌ সেইটোৱে আৰু আহিবলগীয়া আছে যাৰ আগত খাইছোগৈ সিহঁতকতো মাতিব আছে তেতিয়াই বনাই বনাই খাবলৈ আছে আমাক মাতিছে এতিয়া আমিওতো মাতিব লাগিব সেইটোৱে আৰু বিশেষকৈ মানে ল'ৰালৈ কৈছে এই মানে যাবগৈ লাগিব যে সেইকাৰণে সোনকালে আৰু খুৱাই লৈছে চবেই এতিয়া ঠিক আছে এতিয়া আমি ওলাই লওঁ মামাহঁতৰ ঘৰলৈ যাবলৈ চ' এতিয়া ওলালোঁ মামাৰ ঘৰত ভাত খাবলৈ একদম বহুত দেৰি মূৰত আপোনালোকৰ মুখৰ আগত ওলাইছো হা সিহঁতৰ লগত খাই আহোঁগে একদম দিনটো নিনিলে বুজিছে মোৰে লগৰটো ঘৰলৈ গ'ল তাহাঁতৰ ঘৰতে গৈ পেলাই খালেগে কিন্তু মোক নিনিলে ঘৰত খা মৰ মুঠতে এতিয়া আৰু উপজাচি গৈছো কাৰণ মোৰ বাইকখন নিব লাগিব যে নিনিলে সিহঁতি যাব নোৱাৰেতো এতিয়া গৈ আছো কলৈ গৈছো তো বুজি পালেই চাগে এতিয়া আপুনি কেনেকে খাওঁ সেইটোকে চকা উপায় নাই ঠিক আছে গৈ থাকোঁ ন 1 hour later. মামাৰ ঘৰৰ পৰা আহি পালোহি জাষ্ট খাই বৈ এয়া হাতত টোপোলা আছেই ভিতৰলৈ যোৱাই নাই সোনকালে খোৱা বোৱা হ'ল কাৰণে এজনে ভাবিলে যে ৰাতি ভোক লাগিব সেইকাৰণে ইয়াপি লৈ আহিছে মানে মেগীটোৰ নিচিনাই আৰু ভোকটো মেইন হা সোনকালে খাই দিলোতো ৰাতি ভোক লাগিলে কি কৰিম হয় না এজনী শুই থাকিব কিন্তু মই বনাবলৈ চুচুৱাম আকৌ সেইটো নকৰিবা মৰম নাই নেকি বনাই মেলি মুখৰ আগত খুৱাই দিয়াটোহে মৰম হ'লে অ' জানো মেগী আনিছো ভোক মেইন নহয় এনেই আপোনালোকৰ আগত কৈছে কিন্তু সঁচা কথাটো হ'ল মৰমতে একদম মুখত খুৱাই দিয়ে এনে মোৰ কথা এটা কোৱা পানী লাগিছে গাটো বেয়া অকণমানতো নাই এনে কৈছে বনাই বহুত ধুনীয়া বনাই বহুত ধুনীয়াকৈ বনাই আৰু মৰমত আনি একদম বাতিটো সন্মুখলৈ আনি ক'ব মোৰ নুঠা আকৌ খোৱা অকণমান খাই লোৱা নাখাওঁ বুলি ক'লেও খুৱাই গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ লাইক এটা কমেণ্ট এটা ছাবস্ক্ৰাইব এটা কৰি দিব গুড নাইট বাই বাই